প্ৰমাণিত হৈ যায় যে আপুনি এছটি নহয় তেতিয়াহলে আপোনাৰ সাংসদ পদো খাৰিজ হ'ব হ'ব এইটো নিশ্চিতভাৱে ঠিক আছে সদ্যহতে স্পিকিং অৰ্ডাৰ ষ্টেট গভৰ্ণমেণ্টে নিজৰ স্থিতি ক্লিয়াৰ কৰিছে যে এই বড়ো বা বড়ো কছাৰী নহয় বা এছটি নহয় এইটো স্থিতি একেবাৰে স্পিকিং অৰ্ডাৰ ক্লিয়াৰ হৈছে আৰু এপ্ৰপ্ৰিয়েট অথৰিটিয়ে এইটো স্পিকিং অৰ্ডাৰ পাছ কৰিছে এটা প্ৰসেছত যাব যি কৰিছে ক্ৰিমিনেল কেছ হ'ব লাগে সেইটো হ'ব বা পিছত পৰ্যায়ত এইটো দেখা যাব কিন্তু কিছুদিন পূৰ্বে শৰণীয়া কছাৰীসকলক লৈ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে তেওঁলোকক এছটি ষ্টেটাছ দিয়াৰ কাৰণে বিশেষ এইটো মই ক'ব নাযাওঁ আজি কাৰণ এইটো বেলেগ অলপ অৱগত আছে নাই বুলি নকওঁ কাৰণ এই চেপ্টাৰত মই আজি বিশেষ এইটো ক'ব নাযাওঁ স্পেচিয়েলি মই যিটো আমি কেছ কৰিছিল অনাৰেবল গুৱাহাটী হাইকোৰ্ট এই সময়ত ৰিট পিটিশ্যন ফাইল কৰিছিল ইয়াত ডাইৰেকশ্যন দিছিলে 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিক ডাইৰেকশ্যন দিয়া আছিল এই হিচাপত আমাৰ ৰিজাল্ট আহিছে 12 জানুৱাৰীত আহিল এই যে বড়ো কছাৰী বা এছটি নহয় এই স্থিতি আমাৰ ক্লিয়াৰ হৈ গ'ল আচলতে এছটি প্ৰমাণপত্ৰটো হোৱা নহয় কিন্তু ষ্টেট লেভেল কমিটিয়ে কৈছে যে আচলতে এইটো কি কয় বড়ো কছাৰী নহয় বুলি কৈছে আৰু এইটো ক্ষেত্ৰত আমাৰ এটাই কথা ক'ব লাগে আৰু যে এইটো টোটেল পলিটিকেল ইছ্যু ঠিক আছে জানে যে নৱশৰণীয়াকটো আগফালে দি নোৱাৰি গতিকে পিছফালে দি পাৰি নেকি অলপ চেষ্টাটো কৰিছে আপোনাৰ সন্দেহ নাই এইটোতো গোটেইটো চৰকাৰৰ ইয়াৰ ইনভলভমেণ্ট আছে এইটো ৰাজনৈতিক এইটো হেৰি আৰু বেলেগ একো নাই এইটো কোনো জনকলালৰ কথা লৈ নহয় আচলতে এইটো তেওঁলোকতো আৰু নাম মাত্ৰ তেওঁলোকো বেয়া পাই দৌৰ দি লাভ নাই অৰ্থাৎ আপোনাৰ স্থিতিক ভয় কৰি এনেধৰণে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি নাই ইয়াৰ বাহিৰে বেলেগ কথা একো নাই ঠিক আছে জানে নৱশৰণীয়াৰ লগত যুঁজিব নোৱাৰে ইলেকশ্যন হয় নহয় ঠিক আছে আৰু এইটো অকল নৱশৰণীয়া ইছ্যু নহয় ব্যক্তিগত নৱশৰণীয়া কৰিলে এনেকৈ লাখ মানুহ আছে এনেকুৱা মানুহ ঠিক আছে অৰ্থাৎ আপোনাৰ মতে এয়া চৰকাৰী ষড়যন্ত্ৰ এইবিলাক পলিটিকেল এটা বড়ো কছাৰী মূলৰ নহয় বুলিয়ে যে ক'লে সেইকাৰণে কৈছো সেইটো ক'ব পাৰে তেওঁলোকে ক'ত পালে তাৰ ওপৰত ষড়যন্ত্ৰ কৰিব পাৰি নে আপোনাৰ যিখন প্ৰমাণ পত্ৰক লৈ পেলাই আৰু কিছু হ'ব ইয়ালৈকে ঠিক আছে যদি এক বাধা তেতিয়াহ'লে আপুনি কেনেকৈ আগবাঢ়িব বাঢ়িম আমি অলৰেডি আমি এডভকেটৰ লগত কথা পাতি আছো আৰু যদি প্ৰমাণিত হৈ যায় যে আপুনি এছটি নহয় তেতিয়াহ'লে আপোনাৰ সাংসদ পদো খাৰিজ হ'ব হ'ব এইটো নিশ্চিতভাৱে ঠিক আছে আপুনি ৰেডি ৰেডি আপুনি কেনেকৈ যুঁজ দিব একদম নিশ্চিত চাই থাকক দেখি থাকিব ঠিক আছে আইনী প্ৰক্ৰিয়াৰে আইনী প্ৰক্ৰিয়া অৰ্থাৎ আপোনাৰ মতে এয়া ষড়যন্ত্ৰ চৰকাৰৰ আপোনালে ভয় কৰিছে নিশ্চিতভাৱে আৰু অৰ্থাৎ আপোনাক পোনে পোনে নোৱাৰি আপোনাৰ পিছফালৰ পৰা আপোনাৰ মতে সেয়া কিন্তু আপোনাৰ এছটি যিখন প্ৰমাণ পত্ৰ সেয়া ভুৱা নহয় নিশ্চিতভাৱে নহয় ঠিক আছে এইবিলাক হ'ব টাইমত হ'ব কোন সঁচা কোন মিছা ঠিক আছে অৰ্থাৎ আপুনি এই মুহূৰ্তত এইখিনি কথাই ক'ব বিচাৰিছে চৰকাৰৰ ষড়যন্ত্ৰ আৰু এয়া ভুৱা এছটি চাৰ্টিফিকেট আপোনাৰ নহয় আপুনি এছটি আপুনি বড়ো কছাৰী মূলৰে হয় আপোনাৰ মতে নিশ্চিতভাৱে নিশ্চিত এতিয়া আপুনি আইনী যুঁজ দিব নিশ্চিতভাৱে দাদা আপুনি কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে শৰণীয়া ডাঙৰীয়া মই আপোনালোকক জনাই আছো ঠিক আছে গম পাব অতি শীঘ্ৰে আচলতে মই মিডিয়া আপোনালোক এড্ৰেছ কৰিলো হয় কিন্তু অলপ আগতীয়াকৈ হৈ গ'ল আৰু ঠিক আছে কিন্তু এই খবৰ আপোনাক জোকাৰি গৈছেনে যেতিয়া যুঁজৰ কাৰণে আহিছো ঠিক আছে যুঁজৰ কাৰণে যুঁজিব লাগিব এনেই আৰু যুঁজটো বেলেগ বেলেগ হ'ব পাৰে